পদধূলি মোৰ আছিলে ড্ৰিম প্ৰজেক্ট, সপোনৰ এটা অন্যতম প্ৰজেক্ট আছিলে। আজি পদধূলি ৰিলিজ কৰিছোঁ গোলাঘাটৰ সাংবাদিক সন্থাৰ বিকাশ শৰ্মাদাৰ নেতৃত্বত। গোটেইখিনি আমি আপলোড কৰিলোঁ। অনুপম বিতুপম চেনেলত পাব আপোনালোকে। আৰু মোৰ ভাইটি হয় সৌৰভৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। পদধূলি ইয়াৰ পৰাই শুনক আপোনালোকে, মোৰ পৰা শুনিব নালাগে, বেয়া নাপাব। ই মোৰ বহুত ভাল বন্ধু, ভাইটি হয়, ইয়াৰ পৰাই শুনক। বাকীখিনি নকওঁ, বাকীখিনি আপোনালোকে শুনক দেই। আমাৰ বাবাদাৰ মুখে শুনিলে আপোনালোকে। এয়া আমাৰ মাজত চনন্দা আছে। চনন্দাই পদধূলিৰ বিষয়ে দুআষাৰ ক'ব। নমস্কাৰ। পদধূলি পংকজ বৰা আৰু আমাৰ বাবা গগৈ দুয়োটাই কৈছে পৰম্পৰাগত বিহু হুঁচৰি আমাৰ মাজত হেৰাই যাবলৈ ধৰা বিহুৰ জয়ধ্বনি, বিহু যোজনা, বিহু নাম, এইখিনি আপোনালোকে পদধূলিৰ মাজত অকণমান হ'লেও দেখা পাব। কিন্তু এতিয়া আমাৰ নতুন প্ৰজন্মই বিহু জয়ধ্বনি পাহৰি গৈছে, কিন্তু এইখিনি আমাৰ পদধূলিৰ মাজেৰে আমি অকণমান ৰাইজৰ মাজত দিবলৈ চেষ্টা কৰিছোঁ। ৰাইজে আদৰি ল'লে ভাল পাম। ধন্যবাদ। আমাৰ মাজত আছে কাৰ্যকাৰী প্ৰযোজক দীপাংকৰ দা। দীপাংকৰ দাই পদধূলিৰ বিষয়ে দুআষাৰ ক'ব আপোনালোকে। ছাৰ কওক, শুনক। দীপাংকৰ দা আপোনাৰ অনুভৱ কওক। অনুভৱ মানে বহুত কষ্ট কৰিছিলোঁ, দায়িত্ব দিছিলে মোক বাবাকে। আৰু আমাৰ আছে পংকজ দা, কুকিল ভাইটি, আৰু আমাৰ মানে মৰমৰ আছে সকলো অংকুৰ আছে, আৰু আছে বেলবডাঙৰ বহুতো শিল্পী আছে আমাৰ লগত সহযোগ কৰা। আপোনাৰ বহুত কষ্ট হৈছে কৈ মেলি। আজি অনুপম বিতুপনৰ অলৰেডি আমি গানটো এৰিলোঁ, বিহুগীতটো, হুঁচৰিটো। আৰু আমি মাঘ বিহুৰ আগে বাবা গগৈ আৰু বেণ্ড অফ ডাঙৰ পেজত আপোনালোকলৈ আগবঢ়াম। সকলোৱে শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। লগত আছে মোৰ ককাইদেউ আমাৰ মৃদুল গগৈ ইয়াত বহুত ত্যাগ কৰিছে। আজি এইটো পেজটোত মৃদুল গগৈ ঘৰতে আমি কৰিছোঁ। মৃদুল গগৈ দুআষাৰ কওক বেণ্ড অফ ডাঙৰ হৈ। তেওঁৰ ছোৱালীও আমাৰ বেণ্ড অফ ডাঙৰ এগৰাকী। ধন্যবাদ। বেণ্ড অফ দয়াগলৈ মই ধন্যবাদ জনাইছোঁ। আৰু বিশেষকৈ আজি যি অনুষ্ঠান আমাৰ ঘৰত হৈছে, সেই অনুষ্ঠানটো ভালদৰে যাতে পাৰ হয়, সেই মোৰ বেণ্ড অফ দয়াগলৈ কামনা কৰিছোঁ। এয়ে মোৰ ধন্যবাদ। ছাৰৰ ভিডিঅ'টো একদম পূৰা ধুনীয়াকৈ দেখাইছোঁ আপোনালোকক। অন্যগৰাকী শিল্পী। নমস্কাৰ। কেনেকুৱা লাগিছে তোমাৰ আজি ইয়াত? বহুত ভাল লাগিছে। আজি মণ্টু গোহাঁই ছাৰ আৰু লগতে বাবা ছাৰ আহিছে। সকলোৱে একেলগে ইয়াত লাইভ প্ৰগ্ৰেম কৰিছে, সঁচাকৈ বহুত ভাল লাগিছে। লগতে বেণ্ড অফ দয়াং সকলোৱে ফেচবুক পেজটি চাব, আৰু সকলোৱে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। লগতে ইউটিউব চেনেল এটাও আছে, সেইটো ছাবস্ক্ৰাইব কৰিব, বেণ্ড অফ দয়াং। আৰু আমাৰ সৌৰভৰ পেজটো আপোনালোকে, সৌৰভৰ যিটো ইউটিউব চেনেল, সেইটো ছাবস্ক্ৰাইব কৰি দিব। আমাৰ অতি মৰমৰ আছে ভুনভুনি কোৱা। ভুনভুনি কিবা এটা কোৱা। কেনেকুৱা লাগিছে আজি? ভাল লাগিছে নাই? ভাল লাগিছে নে আজি? ভাল লাগিছে। গান এটা গাবা নি? লাজ লাগিছে। আমাৰ ভুনভুনি কিবা এটা কোৱা। লাজ লাগিছে নেকি? ভুনভুনি মৌ কুঁৱৰী, আকৌ বিখ্যাত মৌ কুঁৱৰী ভাগিকা শ্যাম গগৈ। আপোনালোকে বহাগত দেখিব আমাৰ মৰমৰ নাচনি। থেংক ইউ। আজি প্ৰায় 2 বছৰমান লাগিলে এই গানটো আমি পংকজ বৰাক ক'লোঁ এটা সুন্দৰ গান কৰিব লাগে, হুঁচৰি কৰিব লাগে। তাকো চোতালৰ হুঁচৰি পৰম্পৰাগত পদ্ধতিৰে আমি গানটো গাইছিলোঁ। দুয়োটাই বহুত কষ্ট কৰিছোঁ। চোতালৰ হুঁচৰি প্ৰথমতে আছে পদধূলা, তাৰপিছত যোজনা, তাৰপিছত এটা বিহু, তাৰপিছত লাষ্টত এটা তোমাৰ আশীৰ্বাদ। তাৰ মাজতে বহুত নতুন ধৰণৰ মানুহৰ নতুন চিনাকি দিম। আপোনালোকে গানটো চালেই গম পাব। আৰু গানটোত কুকিল ভাইটি, আচলতে আমাৰ গোলাঘাটৰ ল'ৰা, কুকিলে ৰেঙনিত কৰে। ৰেঙনি কি আছিলে? আৰু কুকিলে আহি ইমান ধুনীয়া নাছিলে, মোৰ মনটো প্ৰভাৱিত কৰি দিলে। কুকিল এতিয়াও মোক কৈছে, পংকজা মোৰ বেয়া হৈছে নেকি, বাবাদা বেয়া হৈছে নেকি? মই অলপ কোৱা নাই, তোতকৈ পাৰফেক্ট এতিয়া কোনো নোৱাৰে। ভাল লাগিলে। আৰু দীপাংকৰে গোটেইখিনি এক্সিকিউটিভৰ যিমানখিনি কাম আছিলে, এক্সিকিউটিভ কৰ্পৰেশ্যনৰ গোটেইখিনি দীপাংকৰে কৰিছে। বহুত কষ্ট কৰিলে আহি। তাৰ কাৰণে আজি ইয়াত মই তেখেতক
কৃতজ্ঞতা অনুভৱ কৰিছোঁ। আৰু এই গানটোক লৈ বহুত মানুহ জড়িত হৈ আছে। আপোনালোকে ভিডিঅ' চালে গম পাব কোন কোন জড়িত হৈ আছে। আচুৰ্যৰ নিজৰ ভাতৃ মণ্টু গোহাঁই নিজে ইয়াতে এক্টিং কৰিছে, মানে অভিনয় কৰিছে, ভাল পাব আপুনি। আৰু মই নিমিত্ত মাত্ৰহে মই গাইছোঁ গছবৰাই। আৰু এতিয়া আমি কোনে কোনে পদৰ ধূলি উন্মোচনৰ বাবে আগবাঢ়িছো। আমাৰ মাজত যে মণ্টু দাই দুআষাৰ ক'ব, মানে পদধূলিৰ বিষয়ে দুআষাৰ ক'ব। পদধূলি খুব এটা ধুনীয়া এটা হুঁচৰি হৈছে। ইউটিউব চেনেলটোত এই যিটো পদধূলি হুঁচৰি তাক আজি দিয়া হৈছে, গতিকে সকলোৱে এই হুঁচৰিটো লাইক কৰিব, শ্বেয়াৰ কৰিব, তেতিয়া নিশ্চয় ইউটিউব চেনেলটো যথেষ্ট আগবাঢ়ি যাব। আৰু এনেধৰণৰ যিবিলাক আমাৰ গাঁৱে ভূঞে সিঁচৰিত হৈ থকা বিভিন্ন সাংস্কৃতিক প্ৰতিভা, লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান যিবিলাক অনুষ্ঠান, সেই অনুষ্ঠানবিলাক এই চেনেলটো এই ইউটিউব চেনেলটোৰ জৰিয়তে আপোনালোকে দেখা পাব আৰু বহুত প্ৰতিভা ওলাবলৈ সুবিধা পাব। গতিকে আপোনালোকক হুঁচৰি যিটো আছিলে এটা পৰম্পৰাগতভাৱে কৰিবলৈ চেষ্টা কৰা হৈছিলে, আৰু যথেষ্ট যিমানখিনি পাৰি সিমানখিনি পৰম্পৰাগত বিহু নাচ বা বিহু নাচ ভংগীমা আদিয়ে হুঁচৰিটো কৰা হৈছে। গতিকে খুব আৰু ভাল, খুব ধুনীয়া ধুনীয়া বিহুৱা আছে হুঁচৰিটোত। আচলতে আমি এনেই খন্তেক সময়ভাৱে অকণমান ওলাইহে দিছিলোঁ আচলতে, কিন্তু বহুত ভাল ভাল বিহুৱা ডেকা, পাহুৱাল ডেকা আছে, আমাৰ যিটো অসমীয়া পাহুৱাল ডেকা আছে, ভাল ভাল ঢুলীয়া আছে। গতিকে হুঁচৰিটো খুব ভাল পাব। আৰু আমাৰ যিসকল সৰু সৰু ল'ৰা, যিসকল উঠি অহা নতুন প্ৰজন্ম, এই প্ৰজন্মবিলাক আচলতে আমাৰ যি পৰম্পৰাগত হুঁচৰি যিখিনি ৰীতি নীতি আছিল, সেইবিলাক অকণমান দেখুওৱাটো খুব প্ৰয়োজন বুলি অনুভৱ কৰিছোঁ। বিশেষকৈ এইবিলাক হেৰাই গৈছে আৰু অকণমান নতুনত্ব অহাটো স্বাভাৱিক। সংস্কৃতিতে হৈছে এটা ধাৱমান এটা বুৱতী নৈ, গতিকে অকণমান পৰিৱৰ্তন আহিবই। কিন্তু আমি পৰিৱৰ্তনটো কৰিবলৈ যাওঁতে আচলতে পৰম্পৰাগতভাৱে যিখিনি পাৰি সেইখিনি কৰা হৈছে। গতিকে আপোনালোকে বিশেষকৈ আপোনাৰ উঠি অহা যিসকল নতুন প্ৰজন্ম ছাত্ৰ ছাত্ৰী আছে, তেখেতসকলৰ আমাৰ যিবিলাক পৌৰাণিক যিবিলাক আমাৰ সংস্কৃতি আছে, সেইবিলাক দেখুৱাবলৈ চেষ্টা কৰিব। আৰু এই হুঁচৰিটোৰ জৰিয়তে আচলতে নতুন উঠি অহা ছাত্ৰ ছাত্ৰীসকলে অলপ হ'লেও হুঁচৰিৰ বিষয়ে সম্যক ধাৰণা পাব। গতিকে আশা ৰাখিছোঁ আমাৰ এই ভাইটিৰ ইউটিউব চেনেলৰ জৰিয়তে আপোনালোকৰ শিশুসকলো যাতে উপকৃত হয়, আৰু সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। ধন্যবাদ মণ্টু দা, ধন্যবাদ। কেমেৰামেনজন, মানে কেমেৰাৰ পিছফালে থাকে এজন, নমস্কাৰ। আজি বহুতে ভাল লাগিলে। প্ৰথমতে সৌৰভ টেঙালৰ ইউটিউব চেনেলটো সকলোকে ছাবস্ক্ৰাইব কৰিবৰ বাবে অনুৰোধ জনাইছোঁ, লগতে লাইক কমেণ্ট কৰিব। আৰু আমাৰ বেণ্ড অফ ড্ৰাঙৰ যি লাইভ অনুষ্ঠান, এই অনুষ্ঠানটো সকলোৱে চাব আৰু লগতে ছাবস্ক্ৰাইব কৰি লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব চবকে, শ্বেয়াৰ কৰি দিব। ধন্যবাদ। ইয়াত আমাৰ বেণ্ড অফ ড্ৰাঙৰ সমূহ সদস্য আছে ইয়াত।
উত্তৰে পূৰ্ব দিশৰ সোণালী অসম গৌৰৱে চিঞৰো মই জয় আই অসম জয় আই অসম জয় আই অসম জয় আই অসম জয় অসম আৰু ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ফৰএভাৰ যি ফেচবুক লাইভৰ ইউটিউব চেনেলটো আছে আপোনালোকে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব থেংক ইউ